গলেও যতেক পরম জ্ঞান জাগ যুগ সত্যরান ও পাও ফল নামত ও হেনয় জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 29 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহ এইবাৰ সাপেখাতি অনুষ্ঠিত হৈছে। নামকৰণ কৰা হৈছে সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰ। এই সমন্বয় ক্ষেত্ৰত আজিৰ কাৰ্যসূচী পুৱা ধৰ্মধ্বজা উত্তোলন, তাৰ আগে আগে নাম প্ৰসংগ অনুষ্ঠিত হৈছে অস্থায়ীভাৱে নিৰ্মিত নামঘৰত। তাৰপিছত ধৰ্মধ্বজা উত্তোলন কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ বসুন্ধৰ ডেকা বাপ জনায়। তাৰ লগে লগে সাংস্কৃতিক শোভাযাত্ৰাৰ ভাগৱত ভ্ৰমণ শোভাযাত্ৰা অনুষ্ঠিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি ইয়াত দেখুওৱা হৈছে। বাৰে বৰণীয়া এটা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে। সন্মুখৰ ভাগত প্ৰথম বাহনখনত ভাগৱত প্ৰতিষ্ঠা কৰি অস্থায়ী নামগৃহ তাত নিৰ্মাণ কৰি ভাগৱত প্ৰতিষ্ঠা কৰি নাম প্ৰসংগৰ মুখৰিত কৰি এই ভাগৱত ভ্ৰমণ আগবাঢ়িছে। আৰু 29গৰাকী আয়ে কাষত কলচী লৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিহু, ৰাভা, মিচিং, বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক দল, টাই আহোমৰ সাংস্কৃতিক দল, বিভিন্ন ধৰণৰ অসমীয়া ভাওনাৰ প্ৰতীক চিহ্নই বিভিন্ন গাড়ীত তাত উপস্থাপন কৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। হাজাৰ হাজাৰ জনগণৰ ইয়াত সমবেত গতি সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰয়াত শিৱপ্ৰসাদ বৰুৱাৰ সুকুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰ এক তীৰ্থক্ষেত্ৰলৈ পৰিণত কৰিছে। আজি এই ভাগৱত ভ্ৰমণ অনুষ্ঠিত হোৱাৰ পিছতেই আমি দিনৰ 11 বজাৰ পৰা স্বপ্নদ্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু অসমৰ ভৱিষ্যত শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বিশিষ্ট ব্যক্তি কেইজনমানে ইয়াত অংশগ্ৰহণ কৰিব। পদাধিকাৰ বাপ জনাই ইয়াত সঞ্চালনা কৰিব। আমি ইতিমধ্যে ছপাশৰ নিমন্ত্ৰিত পত্ৰত বিশিষ্ট অতিথিসকলৰ নাম সংযোগ কৰিছোঁ, উপস্থিত থাকিব। তাৰ পিছতেই আই মাতৃসকলৰ সাধাৰণ পৰিষদৰ অনুষ্ঠিত হ'ব। আই মাতৃ শিশু কল্যাণ সমিতিৰ সভানেত্ৰী অনু বৰা আইগৰাকীয়ে ইয়াত সভাপতিত্ব কৰিব। ইয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেত্ৰী আঙুলতা ডেকা ডাঙৰীয়া উপস্থিত থাকিব। আৰু লগতে সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ডক্টৰ বিনীতা গগৈ বাইদেউ উপস্থিত থাকিব।